নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল অভিজ্ঞানৰ জ্ঞান। তো বন্ধুসকল, আকৌ 8 দিন পাৰ হৈ গ'ল ভিডিঅ' নিদিয়াকৈ। তো বন্ধুসকল চৰি আকৌ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কিন্তু ভিডিঅ'টো আৰম্ভণিতে হোলীৰ শুভেচ্ছা যাচিলোঁ। তো বন্ধুসকল, কমেণ্টত লিখি দিব আপোনালোকে হোলী উৎসৱটো কিমান ভাল পায় 100%ৰ ভিতৰত। তো বন্ধুসকল কমেণ্ট কৰি দিয়ক। আৰু বন্ধুসকল, আজি অকণমান বেলেগতকৈ বেলেগ কৰোঁ বুলি ভাবিছোঁ। অৰ্থাৎ কি হ'ব যদি চন্দ্ৰ আমাৰ পৃথিৱীৰ ওচৰ চাপি আহে, একেবাৰে ওচৰ চাপি আহে, তাহলে কি হ'ব? তো বন্ধুসকল, কি অঘটন ঘটিব পৃথিৱীত, তাৰ বিষয়ে আজি আমি কথা পাতিবলৈ গৈ আছোঁ। বেলেগতকৈ অকণমান বেলেগ। তো বন্ধুসকল বলক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি ছাবস্ক্ৰাইব কৰিবলৈ নকওঁ, আপোনালোকৰ মনৰ ইচ্ছা, কাৰণ আজি হোলী হয়। তো বন্ধুসকল, ভাল লাগিলে লাইক কৰক, বেয়া লাগিলে ডিছলাইক কৰক। তো বন্ধুসকল বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ দেৰি নকৰি, কাৰণ ফাকুৱা সানিবলৈ আছে। চন্দ্ৰ 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 চন্দ্ৰ, যাক আমি সৰুৰে পৰাই চন্দ্ৰমা বা চন্দ্ৰমামা বুলি কওঁ, সি যদি পৃথিৱীৰ ওচৰলৈ আহে তেতিয়াহ'লে কি হ'ব জানেনে? পৃথিৱী ধ্বংস হৈ যাব। আপোনালোকে জানেনে যে সূৰ্যতকৈ চন্দ্ৰ 2.6 গুণ সৰু, কিন্তু ই 380 গুণ পৃথিৱীৰ ওচৰত আছে সূৰ্যতকৈ। কিন্তু চন্দ্ৰ সূৰ্যতকৈ সৰু হ'লেও ইয়াৰ ক্ষমতা ইমানেই বেছি, ই সূৰ্যতকৈ 2.17 গুণ বেছি জোৱাৰ উঠাব পাৰে সাগৰত। সূৰ্যতকৈ বেছি, সূৰ্যতকৈ সৰু যদিও ছোটা পেক মে বড়া ধামাকা। তো বন্ধুসকল, চন্দ্ৰৰ ক্ষমতা ইমানেই বেছি, যদি বৰ্তমান দূৰত্বৰ পৰা 20 গুণ বেছি ওচৰ চাপি আহে পৃথিৱী, তেতিয়াহ'লে 400 গুণ বেছি আমাৰ পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তি বাঢ়ি যাব। 400 গুণ বেছি বাঢ়ি যাব মধ্যাকৰ্ষণ বল আমাৰ পৃথিৱীৰ, আৰু ইয়াৰ ফলত পৃথিৱী ধ্বংস হৈ যাব। আৰু সাগৰত ইমানেই ডাঙৰ জোৱাৰ উঠিব, যাৰ ফলত যোনবোৰ সাগৰীয়া সাগৰৰ পাৰত থকা দেশ, সেইবোৰ চব ধ্বংস হৈ যাব। আৰু মুম্বাই, লণ্ডন আৰু নিউয়ৰ্ক নিচিনা চহৰবোৰতো ডুবিয়ে যাব। আৰু ইয়াৰ প্ৰভাৱ পৃথিৱীৰ ইক'চিষ্টেমতো হ'ব, যাৰ ফলত বহুত পৰিমাণে জনহানি হ'ব। আৰু ইয়াৰ প্ৰভাৱ আমাৰ পৃথিৱীৰ পৰিক্ৰমা পথতো হ'ব, যাৰ চিধা চিধি প্ৰভাৱ যাব পুৰা বতৰত। আৰু এনেওতো চন্দ্ৰৰ ফলত এইবোৰ মধ্যাকৰ্ষণ বল বাঢ়ি যোৱাৰ ফলত, জোৱাৰ উঠাৰ ফলতো এনেও চব প্ৰাণীৰ মৃত্যু হ'বই। আৰু যদি চন্দ্ৰটো পৃথিৱীৰ ওচৰলৈ আহি আকৌ দূৰলৈ গুচি যায়, তেনেহ'লেও গোটেই প্ৰাণীৰ মৃত্যু হ'ব, কাৰণ তেতিয়া জলবোৰ সাগৰত মিলি যাব, যাৰ ফলত চব পানী লুণীয়া হ'ব। আৰু তাৰপিছত গছ গছনি ভাগি পুৰা চুৰমাৰ হৈ যাব, যাৰ ফলত না বায়ু থাকে। তো বন্ধুসকল, দেখিছে নহয়, এটা সৰু বস্তুৱে কিমান ডাঙৰ কাম কৰিব পাৰে। সূৰ্যতকৈ সৰু যদিও বহুত গুণে আমাৰ হানি কৰিব পাৰে, আমাৰ পৃথিৱীয়ে ধ্বংস কৰিব পাৰে। তো বন্ধুসকল, আশা কৰিলোঁ ভিডিঅ'টো ভাল লাগিল, আৰু আজি আৰু এটা ভিডিঅ' আহিব। তো বন্ধুসকল, সেইটো কাৰণে আজি নহয় কালিও আহিব পাৰে, গম নাপাওঁ, কাৰণ মই হোলীৰ আগদিনাখনি এইটো ভিডিঅ' বনাইছোঁ, যাৰ মই এতিয়া এডিট কৰি কাইলৈ দিব লাগিব। হোলীৰ দিনাখনি, আপোনালোকে যোনদিনাখনি চাই আছে সেইদিনাখনি হোলী, সেইদিনাখনি মই আপলোড কৰিলোঁ বন্ধুসকল। আৰু এডিট কৰোঁতে টাইম লাগে। আৰু এই হোলীৰ দিনাখনিও আজিও মই এটা ভিডিঅ' বনাম হোলী খেলা। গম নাপাওঁ পাৰিম নে নোৱাৰিম, যদি পাৰোঁ নিশ্চয় দিম কাইলৈ। তো বন্ধুসকল, আগন্তুক ভিডিঅ'ৰ আগলৈ পোৱাৰ আশাৰে নমস্কাৰ। আৰু যদি ভাল লাগিলে তেতিয়াহ'লে জোৰ নকৰোঁ, আজি ছাবস্ক্ৰাইব কৰক। ভিডিঅ'টো আগতে কৈছোঁ, ছাবস্ক্ৰাইব কৰক। ভাল লাগিলে, বেয়া লাগিলে ডিছলাইক কৰক, আৰু লাইক এটাও কৰি দিব যদি ভাল লাগে। আৰু কমেণ্টত জনাবই আপুনি হোলী উৎসৱটো কিমান ভাল পায় 100%ৰ ভিতৰত। তো বন্ধুসকল,
লৰালৰি কৰোঁ, নতুবা কাইলৈ দিব নোৱাৰিম, কাৰণ আজি এতিয়া মই এডিট কৰিব লাগিব আৰু কাইলৈ দিব লাগিব। তো বন্ধুসকল বৰ নকৰি ভিডিঅ'টো সমাপ্ত কৰিলোঁ।